হে দোস্ত মই আছো শিৱসাগৰত আজি আপোনালোকক এডাল গছ দেখাম হয় এডাল সৰু গছ বেঙেনা গছ এডাল কাহিনী বেঙেনা মানে আমি খোৱা বেঙেনাটো নহয় অলপ বেলেগ টাইপৰ বেঙেনা বাখৰ বেঙেনা বুলি কোৱা হয় প্ৰায় 580 বছৰ আগতে ৰুইছিল ইয়াত আচৰিত গছ এডাল আছে তো বলক এয়া শিৱদৌল শিৱসাগৰৰ তাৰ কাষত শিৱসাগৰ পুখুৰী এনেকৈ আমি পুখুৰীৰ পাৰে পাৰে যাত্ৰা আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ এমএলএ বৰ্তমান হেই অখিল গগৈ ন ইয়াৰ এমএলএ তেখেতে ইয়াতে থাকে না কৰবাত ক'ত থাকে না ঘৰত থাকে না মাজে মাজে আহি থাকে মানে এনে ঘৰ লৈ থৈছে সেই অফিচ ঘৰো লৈ থৈছে তাতো কেতিয়াবা থাকে নহলে চাৰ্কিট হাউচত থাকে আচ্ছা আৰু অসমৰ প্ৰথমটো মছজিদ হৈছে এইটো সোণপুৰা মছজিদ বুলি কয় এইটো মছজিদ তো হয়নে 100% so this is the first মছজিদ of Assam এনেকুৱা হিষ্ট্ৰীত আছে যে আজান পীৰ তেখেতে আহি ঘৰে ঘৰে জিকিৰ গাইছিলে আৰু এই মছজিদটোৰ নিৰ্মাণ হৈছিলে তেতিয়াই অসমৰ ফাৰ্ষ্ট মছজিদ ওৱাও আহতে সোমাই যাম এতিয়া কাৰণ বন্ধ আছে মস্ত দিন দুপৰীয়া ৰ'দ আহতে ধুনীয়া সন্ধিয়া হ'ব এটা গছডাল চাব যোৱাৰ আগত এই বিল্ডিংটোৰ এটা ল'ৰা আছে ৰহি মানে চাকৰি পাইছে তাক লগ কৰি যাওঁ এজন ল'ৰা আছে নৱনীত গগৈ নৱনীতে চাকৰি পালে ভাই প্ৰথমতে কংগ্ৰেচুলেশ্যন কেনেকৈ চাকৰিটো পালা কৈ দিয়া মই ৰিলেভেল বাই এন একাডেমি দিছিলোঁ তো তাৰ দ্বাৰা মানে মই পালোঁ আপোনাৰ ভিডিঅ'ৰ পৰা চাইছিলোঁ মই তেতিয়া গম পালোঁ তো মই যে কৈ থাকোঁ ভিডিঅ'ত ৰিলেভেল সেই ৰিলেভেলত ই মানে টেষ্টটো দি পিনে চাকৰি পাই গ'ল পৰীক্ষাটোত পাছ কৰাৰ পিছত তোমাৰ তাত কেইটামান জবৰ অফাৰ আহিছিল কেইটামান আছিল মোৰ 3টামান জবৰ অফাৰ আছিলে তো ৰিলেভেলত দ্বাৰা চাকৰি পোৱা মানে সহজ নে টান মানে এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আৰু সহজে হয় মানে একে বেছিক লেভেল আৰু টেষ্টটো দিয়াৰ পিছত যদি স্কিল আছে পাই যাব পাই যাব তো নৱনীতৰ দৰে আপুনিও ৰিলেভেলৰ সেই ফ্ৰী টেষ্টটো দিয়ক ডেছক্ৰিপশ্যনত লিংক আছে লিংকটোত গৈ পিনে আৰু ইয়াৰ দৰে চাকৰি পাওক মানে যদি আপোনাৰ স্কিল আছে বহুত চাকৰি পাব আৰু এতিয়া পুনৰ উভতি যাওঁ ভিডিঅ'লৈকে থাৰত আৰু ভাস্কৰ দাই মোৰ গাড়ীখন চলাই চাই আছে A1 ভাই কি ৰজা গাড়ী কিনিছা ফাৰ্ষ্ট ক্লাছ মানে নিজকে ৰজাগত লাগিছে যেন টপ মন নকওঁ আৰু এইখনে দিখৌ নৈ এৰিব নোৱাৰো সেই গানটোৰ দিখৌ নৈ আৰু এইখনেই নদীটোতো বহুত বেছি পানী আৰু আগৰ পিনে দলংখন কিবা অলপ বেলেগ টাইপ হৈ গ'ল ঠিক আছে আগৰ পিনে দলংখন বেলেগ আধা দলং ঠিক আছে হেন্দে ধৰক চেপনৰ যে বিহু পাতিছিলে মৃদুল্লাই কণ্টেক্ট লৈ এইটো বনাই আৰু এয়া সৌৰভহঁতৰ ঘৰত আহি পালো সেইটো সৌৰভহঁতৰ ঘৰ সৌৰভে চাইকেল লৈ লাডাখলৈকে গৈছিল কিমান দূৰ এই গছডাল মানে এই গছডাল ইয়াৰ পৰা 4 কিলোমিটাৰ মান হ'ব সৌৰভৰ মাকে বোলে এখন সৰুকে গামোচা দিয়ে তো থেংক ইউ সেৱা এটা কৰিলোঁ এতিয়া গছডাল চাই আহোঁ তো এতিয়া চাহ তাহ খাওঁ এইজনে সৌৰভ যিজনে ইয়াৰ পৰা চাইকেল লৈ লাডাখ গৈ পুনৰ ঘূৰি আহিছে চাইকেল লৈ ভাই কিমান দিন লাগিছে টোটেল 45 দিন লাগিলে 45 দিন বাইকে দিয়ে চিন্তা কৰিব লগা হয় যিটো কাম চাইকেলেৰে কৰিছে আৰু লগতে যিডাল গছৰ কথা কৈছোঁ এই গছডালৰ কথা প্ৰচাৰ কৰি গৈছে আৰু ফাইনেলি বলক দেখাওঁ গছডালৰ নাম হৈছে বাখৰ বেঙেনা তো আহি পালোঁ আমি বকতা অঞ্চল মানে এটা অঞ্চল মস্ত ডাঙৰ ইয়াত বহুকেইখন গাঁও আছে এই অঞ্চলতে সেই বিখ্যাত গছডাল শেষ মৰাৰ আগত যে গছডাল চাব পাৰিছোঁ মানে বস্তুবোৰ পপুলাৰ নহয় কিন্তু এই গছডাল বহুত বেছি পপুলাৰ হোৱা দৰকাৰ কাৰণ ইমানে মানে গাঁৱৰ ভিতৰত সোমাই আছে মানে অসমত বৰ্তমানলৈকে যিমান পুৰণি গছ আছে সকলোতকৈ বেছি পুৰণি বুলি ক'লে এইডাল আহিব পাৰে এইটো ইমান কনফাৰ্ম নহয় কিন্তু 600 বছৰ পুৰণি কি দেখা যায় চাংমাই বাৰী লৈ যিসকলে খানা বনাইছিলে চাংমাই হাল বুলি যে কয় এই বুঢ়াকেইটাক চাওক ধুতি পিন্ধি আহিছে এনেকুৱা বুঢ়া আজিকালি দেখিব নোহোৱাই হৈ গৈছে নামচাবৰ পৰা আহিল গাজীত টপলা লৈ পিনে চাওক বুঢ়া মানে বুঢ়া বুলি মোৰ কোৱা যায়েই আৰু মোৰ এনে বুঢ়া বুলি কোৱা যায়েই আচলতে ককা বুলি ক'ব লাগে ইংলেণ্ডতো কিবা বুঢ়া বুলি কৈছিলোঁ চৰি কিন্তু সেই আৰু তো বাখৰ বেঙেনা মিল গেয়া কাহা গেয়া আৰু আমি আহি পালোঁ বাখৰ বেঙেনা মোৰ পিছফালে সৌডাল গছে বাখৰ বেঙেনা হয় তো 600 বছৰ প্ৰায় পুৰণি গছ এডাল কৈছোঁৱে আহক মানে কাহিনীটো এনেকুৱা এই গছজোপা অসমৰ মানুহে বহুত আগৰ পৰা দেখি আহি আছিল আহোম যুগৰ পৰা কিন্তু কিছুমান উদ্ভিদ বিজ্ঞানী স্পেচিয়েলি তামিলনাডুৰ ৱাইন কাউন্সিলিং না কিবা এনেকুৱা নামটো ভুল হ'ব পাৰে এনেকুৱা উদ্ভিদ বিজ্ঞানী এজন আহি পিনে এই গছজোপাৰ কথা কৈছিল যে এই গছজোপা আচলতে বহুত পুৰণি গছ আৰু এই গছজোপাৰ চাইণ্টিফিক নাম হৈছে এইটো ৰানডিয়া উলিং এই নামটো মই গুগলত মাৰি দিওঁ ৰহ ৰানডিয়া ইয়াৰ আপুনি যদি উইকিপিডিয়া চাই উইকিপিডিয়াবিলাক সেই আৰু উইকিপিডিয়া ক'ত আছে এইটো উইকিপিডিয়া চালে সম্পূৰ্ণ ইনফৰ্মেশ্যন পাব কিছুমানে ৰং ইনফৰ্মেশ্যন কিছুমান দিয়ে যে এই গছডাল অনলি অসমতে আছে বা অনলি সেইডালে গছ আছে বেলেগ গছ আৰু নাই এনেকুৱা কিন্তু এইটো নহয় আপুনি চাব পাৰে পৃথিৱীৰ বিভিন্ন দেশৰ ইয়াত নাম আহিব যেনেকৈ ধৰক থাইলেণ্ড হ'ল শ্ৰীলংকা হ'ল বা এইবিলাক এছিয়াৰ বিভিন্ন ঠাইত আৰু ডেক্কান উত্তৰ প্ৰদেশ এনেকুৱা ঠাইত আছে
হয়তো অসমৰ যিডাল আছিল সেইডাল সকলোতকৈ বেছি পুৰণি এইটো হ'ব পাৰে কিন্তু এনেকুৱা গছ আছে আৰু বাহিৰতো অসমতো আৰু থাকিব পাৰে বেলেগ জেগাত ভালকৈ নাজানো কিন্তু হয়তো সকলোতকৈ বেছি পুৰণি এইডালে মানে এইডাল আৰু এইটো হ'ব পাৰে যে অসমৰ সকলোতকৈ পুৰণি গছ বৰ্তমান বাচি থকা গছ এইডালে কাৰণ 600 বছৰ ধেমালি নহয় 600 বছৰ পুৰণা এডাল গুল্মজাতীয় সৰু আৰু গুল্মজাতীয় সৰু জপোৱা গছ এইডাল যদি ইচ্ছা কৰে চৰকাৰে আৰু বহুত ভাল কৰি টুৰিষ্ট স্পট এটা কৰি দিব পাৰে কিন্তু মানে কৰিছে হ'লেও আৰু বেছি ভালদৰে ইচ্ছা কৰিলে কৰিব পাৰে একবাৰ বাৰু চাই লওঁ যাব পাৰি একো অনিষ্ট নকৰে বহুত মানুহ আছে আৰু কি ক'ম তো লেটছ একবাৰ টাচ দিছ কাৰণ আমাৰ ককাৰ বাপেকৰ ককাকৰ আইতাকৰো মানে সেই সময়ৰে গছ এইডাল আৰু বহুত বেছি ঔষধীয় মেডিচিনেল প্লেণ্ট এইটো তো আপোনালোকে একবাৰ আহিব শিৱসাগৰৰ পৰা 30 কিলোমিটাৰমান দূৰ এই অঞ্চলত আৰু এই গছডাল চাই যাব কাৰণ বহুত বেছি মূল্যৱান গছ ঠাইটোও বহুত ধুনীয়া হয় কি ধুনীয়া গাঁও চাওক মই ড্ৰোনেৰে দেখাই দিছোঁ এইডাল গছ এনেকৈ সংৰক্ষণ কৰা হৈছে ধুনীয়াকৈ দুটা ঘৰ আছে গছডালতে কিবা অফিচ হ'ব কাষেৰে বৈ গৈছে এটা ধুনীয়া জান এই জানটোৰো এটা বোলে কিবা কাহিনী আছে কিবা সদাগৰৰ নাও না কি জাহাজ ডুবিছিল বোলে সোণৰ এই জানটোৰে আৰু এখেত আছে নুৰচেং মোহন এখেত টাই ভাষাৰ এগৰাকী শিক্ষক হয় তো টাই ভাষাটো কেনেকুৱা ধৰ মই বৰ্তমান মোৰ নাম ডিম্পু কি কেনেকৈ ক'ম খুবটাং নমস্কাৰ চু কাও চাও মোৰ নাম শ্ৰী ডিম্পু ফুকে ডিম্পু বৰুৱা ফুকেটো মানে টাই ভাষাত বৰুৱা বুলি কয় আচ্ছা মানে বৰুৱাৰো টাই ভাষা আছে আৰু চাওটো মানে শ্ৰী আচ্ছা চাও টু কি আছে চাও মানে চাও মিন্স হৈছে শ্ৰী তাৰমানে শ্ৰীযুত কি আছে তত কি হ'ব চু কাও চু মানে নাম কাও মানে মোৰ তাৰমানে চু কাও মোৰ নাম চাও ডিম্পু ফুকে চুকাও চাও ডিম্পু ফুকে বাহ Sukau sao Dimpu Fuke. Sukau sao Dimpu Fuke. Sukau sao Dimpu Fuke. Sukau sao Dimpu Fuke. Sukau sao Bhaskar Dotto. আৰু তাই আহোমসকলৰ যি ভাষা তাই ভাষা সেই তাই ভাষা নিজা এলফাবেট আছে এনেকুৱা আমাৰ যেনেকৈ ABCD অ আ ক খ এনেকুৱাকৈ লিখা হয় হাতে লিখা সেই লিখাও আছে আপুনি লিখিব পাৰে লিখিব পাৰোঁ পঢ়িব পাৰোঁ মানে কথা পাতিব পাৰোঁ ধৰি লওক এই মাষ্টৰ আৰু মাষ্টৰ হ'ব নেকি এটা ধৰি লওক কা খা ঙা আমি অসমীয়া যেনে ক খ পাতো তাই ভাষাত কা খা ঙা না তাপা ফাবা মা জা চাথা ৰালাচা নিয়াহা আ দাধা বৰ্তমান অসমত কিমানমান মানুহ আছে নে এষ্টিমেটেড যোনে তাই ভাষা ক'ব জানে তাই ভাষাটো একচুৱেলি লিখিব আৰু পঢ়িব জনা মানুহ ধৰি লওক যথেষ্ট আছে ধৰি লওক 1000ৰ ওপৰত হ'ব কিন্তু ক'ব জনা মানুহ কথা পাতিব জানো তাই মানুহ খুব কম আছে ধৰি লওক 100 ভিতৰত হ'ব যেন লাগিছে মানে কাৰণ স্পকেনটো খুব কম মানুহে কয় তাৰ মানে সেই ভাষাটো লাহে লাহে নোহোৱা হৈ গৈ আছে নোহোৱা হৈছিলে এতিয়া আকৌ মানে হেৰি হৈছে নতুন জন্মে ধৰক ষ্টাডি কৰিবলৈ আৰম্ভ কৰিছে কিন্তু লিখিব পঢ়িব জনা মানুহ বহুত মানুহ আছে কাৰণ প্ৰতি বছৰে 2 বছৰে 3 বছৰে ডিপ্ল'মা কৰি ল'ৰা ছোৱালী ওলাই আছে কিন্তু ক'বলৈ চবেই অভ্যাস নকৰে যেনে ইংৰাজী আমি ক্লাছ এটা ভাষাৰ কথা কৈ আছোঁ এটা ভাষা সঁচাকৈ পুনৰুদ্ধাৰ কৰিব লাগিব এই বাখৰ বেঙেনা গছডালৰ দৰে কাৰণ যদি কোনো মানে সেয়ে নকৰে নিশিকেই সেই ভাষাটো লাহে লাহে নোহোৱা হৈ যাব এটা ভাষা বহুত ডাঙৰ কথা হয় ভাষাটো এটা চিনাকি আমাৰ নিজে যে যিটো ভাষাৰ বড়োৱাৰো এক্সট্ৰা হেৰি আছে কি আছে ফুকে শ্ৰীটোক চাও ক'ব শ্ৰীটোক চাও তো এই ভাষাক আপোনালোকেও শিকিব পাৰে নতুন নতুন ভাষা আহিব আৰু এখেত ৰবীন ফুকন ছাৰ হয় এখেতৰ এখন ধুনীয়া স্কুল আছে আৰু এখেতে মোলৈ এটা গিফ্ট আনিছে কি আনিছে এইটো হৈছে আমাৰ অসমীয়া সমাজৰ আহোম সমাজৰ এটা জনপ্ৰিয় পানীয় ইয়াত নামলাও কয় আৰু লোকলাও সাজ হয় ইয়াত ৰাইচৰ পৰা এইটো উৎপাদন কৰা হয় বনোৱা হয় সাজ খাব লাগিব টাই ভাষাত লাও বুলি কয় এইটো আপোনাৰ কাৰণে মই সাজ লাওটো মানে টাই ৱৰ্ড মানে আচ্ছা মই সাজ খাম কি হ'ব খাও কিং লাও কাউ কিং লাও মই সাজ নাও কাউ কিং লাও এতিয়া মই সাজ খাম এয়া বাইদেৱে গিলাচ লৈ আহিলে গিলাচ লৈ আমি খাম ডাবল কৈ দিয়া চব ঠাইৰে ট্ৰেডিশ্যনেল ড্ৰিংকছ আছে এইটো আহোমৰ সিদিনা স্কটলেণ্ড গৈছিলোঁ স্কটছ দেখাইছিলোঁ এইটো আহোমৰ আমাৰ চাওক দিছ ইজ ৰাইচ বিয়াৰ আৰু লাও পানী নহয় ঠিকে আছে লাও পানী খাওঁ খাব নোৱাৰি টেঙা আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকৰ সৌৰভৰ এটা চেনেল আছে ডেচিশ্যনত আছে চাব আৰু ৰিলেভেলৰ দ্বাৰা পৰীক্ষাটো দি পিনে চাকৰি পাব টেষ্টটো ৰেজিষ্টৰত লিংক আছে যাওক টাটা বাই বাই আৰু ৰাস্তাত এয়া গীতাশ্ৰী বাইদেউক লগ পালোঁ গীতাশ্ৰী বাইদেউ ধুনীয়াকৈ গামোচা তামোচা পিন্ধালে তো বৰ ধুনীয়া গামোচা থেংক ইউ ছ' মাছ চাব আপোনালোকে একেটা চেনেল নে দে আৰু